নগৰ এটা ব্যস্ততাপূৰ্ণ পথে জলাকলা খুৱাইছে সকলোকে। নগাঁও ধিং সংযোগী এই পথটোৱে জলাকলা খুৱাইছে সকলোকে। নিতৌ যাতায়াত কৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, চৰকাৰী বেচৰকাৰী কৰ্মচাৰী। খাটি খোৱা একাংশ লোককে প্ৰমুখ্য কৰি হাজাৰ হাজাৰ লোক বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হোৱাত জমৰ যাতনাত ভুগিছে পথচাৰীসকল। পথটোৰ দুৰৱস্থাৰ বাবে সততে দুৰ্ঘটনা ডকাইতি আজিও সংঘটিত হৈ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। উল্লেখযোগ্য যে অসমালা আঁচনিৰ অধীনত পথটো 4 লেনযুক্তলৈ নিৰ্মাণৰ বাবে SK খেতাবত আৰু SNSK PECC নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই প্ৰাক্কলন পুঁজি হিচাপে 194.55 কোটি টকা আবণ্টন পায়। কিন্তু অতি ৰহস্যজনকভাৱে পথটো খান্তি আৰু কিছু নিৰ্মাণৰ বাবে যাৱতীয় কাম কৰিয়ে প্ৰায় কেইবামাহো নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে, যাৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় লোক তথা পথচাৰীসকল। উন্নয়নৰ বাবে সকলোৱে কিছু এৰা ধৰা কৰিব লাগিব, যাৰ বাবে স্বেচ্ছাই মাটি এৰি দিছে বহুজনে দোকান পোহাৰ বাসগৃহ আদিও ভাঙি পেলালে। তাৰ পাছতো কিয় আজি কেইবামাহ ধৰি বন্ধ কৰি থোৱা হৈছে নিৰ্মাণৰ কাম, আনকি পথটোত নাই কোনো নিৰ্মীয়মান সাংকেতিক চিহ্ন। ৰাস্তাটো ইমান বেয়া, আজি 3-4 দিন হ'ল ইয়াত গাড়ী এক্সিডেণ্ট হ'ল, আৰু এইটো চাওক ধূলা মাটি পানী কিমান ভৰ্তি হৈ আছে তাত। এইপিনি পৰহি মই মানুহ লগাই এইটো কাটালো, এইবোৰ মাটি কাটি আৰু এইটো ৰাস্তা মানে পানীটো ওলাই দিলোঁ, কিন্তু মানুহে কোনো হেৰি নকৰে, কোনো ঠিকদাৰ কোনো হেৰি মানুহ নাই ইয়াত, গুৰুত্ব নাই আৰু কোনো নেদেখে। এক্সিডেণ্ট হৈছে, পৰহি এক্সিডেণ্ট হয় ইয়াত, পৰহি ইয়াত একটা চব্জি গাড়ী এক্সিডেণ্ট হ'ল। কিমান দিনৰ পৰা এইটো হৈ আছে? এইটো ধৰি লওক না 2-3 মাহ হৈ গ'ল। এই ৰাস্তাটো চব্জি গাড়ী যায়, লোকেল গাড়ী যায়, 12 চকা 20 চকা গাড়ী যায়। ইয়াতে নাৰ্ছিং আছে, কিমান মানুহ আহে, কিমান মানুহ যায়, কিমান মানুহ মৰি আছে ইয়াত, গুৰুত্ব নাই, কোনো খোজ নাই, খবৰ নাই। আমাৰ কি দৰকাৰ পৰে এইটো চাওক, আপোনালোক চাই লওক। আমি নিজে পইচা এটা মানুহ লগাই আৰু এইটো মাটি কাটাই আৰু এইটো চাই লওক, লগাই আৰু পানী ওলাই দিলোঁ, এনেকৈ পানী আছে।